Hello, welcome to my channel Learn with Nitasri. মই নিতাশ্ৰী গগৈ। আজি ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াব বিচাৰিছোঁ কেইটামান ওৱান ৱৰ্ড সাবষ্টিটিউশন অৰ্থাৎ এটা শব্দত প্ৰকাশ কৰা এনে ধৰণৰ এটা শব্দত প্ৰকাশ কৰা বাক্যবোৰ সাধাৰণতে আমাৰ অসমৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অহা দেখা যায়। গতিকে ওৱান ৱৰ্ড সাবষ্টিটিউশন অতি জৰুৰী বিষয়। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ জনালোঁ। লগতে ভিডিঅ'টোত যদি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। তেনেহ'লে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। হেভিং ন' ডেথ, যাৰ মৃত্যু নাই। ইমমৰ্টেল অৰ্থাৎ অমৰ। এডভান্স টু হায়াৰ পোষ্ট, এডভান্স টু হায়াৰ পোষ্ট। প্ৰমোশ্যন, পদোন্নতি হোৱা। ফিট টু বি ইটেন, ফিট টু বি ইটেন, যিটো বস্তু খাব পাৰি ইটেবল বুলি কোৱা হয়, ইটেবল। হুইচ ইজ ইজিলি ব্ৰকেন, হুইচ ইজ ইজিলি ব্ৰকেন, যিটো বস্তু সহজতে ভাগি যায়, ব্ৰিটল। হুইচ কেন নট বি বিলিভ, হুইচ কেন নট বি বিলিভড, যিটো বিশ্বাস কৰিব পৰা নাযায়, ইনক্ৰেডিবল। no longer in use, no longer in use, obsolete, বৰ বিশেষ বহুত বেছিকৈ ব্যৱহাৰ কৰিব নোৱাৰাটো obsolete বুলি কোৱা হয়। incapable of being seen, incapable of being seen, যিটো বস্তু দেখি পোৱা নাযায় বা চাব নোৱাৰি, invisible. one who knows everything, one who knows everything, যিয়ে সকলোবোৰেই জানে, omniscient বুলি কোৱা হয়, omniscient. deals in various subjects, deals in various subjects, বিভিন্ন বিষয়ৰ লগত deals থাকে, তেনেধৰণৰ শব্দটোক কোৱা হয় আমাক encyclopedia, encyclopedia. one who loves his country, one who loves his country, patriot, দেশপ্ৰেমী. one who cuts our hair, one who cuts our hair, যি আমাৰ চুলি কাটে, barber বুলি কোৱা হয়, barber. the man who cannot hear, the man who cannot hear, যিজন মানুহে শুনা নাপায়, deaf বুলি কোৱা হয়, deaf. the man who can read and write, যিজন মানুহে পঢ়িবও পাৰে লিখিবও পাৰে, literate, literate বুলি কোৱা হয়, শিক্ষিত. one who dies for a great cause, one who dies for a great cause, martyr বুলি কোৱা হয়, martyr. a hall for the audience, a hall for the audience, দৰ্শকসকলৰ কাৰণে যিটো হল থাকে তাক আমি কি বুলি কওঁ, অডিটৰিয়াম বুলি কওঁ, প্ৰেক্ষাগৃহ, প্ৰেক্ষাগৃহ. a person capable of speaking many languages, a person capable of speaking many languages, linguist বুলি কোৱা হয়, a person capable of speaking many languages, বিভিন্ন ধৰণৰ ভাষা ক'ব পাৰে, বহুত ভাষা ক'ব পাৰে, তাক কোৱা হয় linguist, linguist. the man who kills a man, the man who kills a man, murderer. the man who writes poems, the man who writes poems, poet বুলি কোৱা হয়. the man who cannot walk, যিজন মানুহে খোজ কাঢ়িব নোৱাৰে, walk মানে খোজ কঢ়া, তাক কোৱা হয় lame. the man who cannot see, the man who cannot see, blind, blind বুলি কোৱা হয়. the man who works with wood, the man who works with wood, wood মানে কাঠ, কাঠেৰ কাম কৰা মানুহক কি বুলি কোৱা হয়, carpenter, carpenter. the man who has not married, the man who has not married, bachelor বুলি কোৱা হয়, bachelor. the child whose parents are died, the child whose parents are died, orphan বুলি কোৱা হয়, অনাথ, অনাথ. one who is all powerful, one who is all powerful, সৰ্বশক্তিমান, omnipotent, omnipotent.
The man who does not take fish or meat. The man who does not take fish or meat. মাছ মাংস একোৱে নাখায়. Vegetarian. Vegetarian. One who has doubts everything. One who has doubts everything. প্ৰত্যেকটো বস্তুতেই প্ৰত্যেকটো কথাতেই যিয়ে ডাউট কৰে সন্দেহ কৰে. Skeptic বুলি কোৱা হয়. A condition of lawlessness. A condition of lawlessness. Anarchy, অৰাজকতা. Anarchy. The man who makes shoes. The man who makes shoes. Cobbler বুলি কোৱা হয়. Cobbler. Who presided over the meeting. Who presided over the meeting. যিয়ে মিটিংখন প্ৰেচিডেণ্ট অভাৰ কৰে, সভাপতিত্ব কৰে, তেওঁক কি বুলি কোৱা হয়? প্ৰেচিডেণ্ট বুলি কোৱা হয়. Who sells jewel. Who sells jewels. যিয়ে অলংকাৰ বিক্ৰী কৰে, তেওঁক কোৱা হয় জুৱেলাৰ. জুৱেলাৰ. So dear friends, এই আছিল আমাৰ ভিডিঅ'. ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ.